নমস্কাৰ, মই গীতিকা। আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে সকলোৰে জীৱনবিলাক সুন্দৰ হওক, সপোনবিলাক পূৰণ হওক। আৰু এই ইংৰাজী নৱবৰ্ষৰ প্ৰথমতে এটা নতুন কাম হাতত লৈছো, বিশ্বাস আছে আপোনালোকে আগবঢ়াই নিব। আৰু নতুন বছৰ, নতুন সপোন, নতুন আশা লৈ পেলাই যিহেতু কামটো হাতত লৈছো, গতিকে বিশ্বাস আপোনালোকে আগবঢ়াই লৈ যাব। আপোনালোকে বহুত আগতেও বহুত বেছি মৰম দিছে মোক। মই এটা কাম হাতত লৈছো, অসমীয়া থলুৱা সোৱাদ। ইয়াত আপোনালোকে উপলব্ধ পাব পিঠা, বিভিন্ন ধৰণৰ পিঠা, বিভিন্ন ধৰণৰ লাড়ু, আৰু ইয়াৰ লগতে আপোনালোকে উপলব্ধ পাব আপোনালোকৰ জলপানৰ সোৱাদ ল'বলৈ চিৰা পাব, ইয়াতে লগতে কোমল চাউল পাব। গতিকে যিহেতু বিহু পাইছেহি, গতিকে বহুত বেছি অৰ্ডাৰ লৈ থকা হৈছে। আৰু আপোনালোককো জনাই দিওঁ যে যদি আপোনালোকৰ বিহুটো আৰু বিশেষ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ইয়াতে স্ক্ৰীণত এটা নম্বৰ দি দিম, সেই স্ক্ৰীণত আপোনালোকে দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে মুন্নি কেক হাউচত বহুত বেছি মৰম দিছে দেই, সেইকাৰণে বহুত বেছি ধন্যবাদ। আৰু এতিয়া আকৌ এবাৰ কওঁ যে যদি আপোনালোকক ধুনীয়া ধুনীয়া কেক লাগে, হেণ্ডমেড কেক লাগে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকৰ বাৰ্থডে হওক, এনিভাৰ্চাৰী হওক, আপোনালোকে বিভিন্ন ধৰণৰ অনুষ্ঠানত মোৰ নিজৰ ডিজাইন কৰা কেকসমূহ যদি আপোনালোকক লাগে, তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু হোম ডেলিভাৰী কৰা হয় যিহেতু, পলম নকৰি আপোনালোকে সোনকালে অৰ্ডাৰসমূহ কৰক। আৰু মোৰ যিটো ইনষ্টাগ্ৰামৰ পেজ গীতিকা শইকীয়া, সেই তাতে আপোনালোকে মেছেজ কৰিব পাৰিব। আপোনালোকৰ অৰ্ডাৰসমূহ ধুনীয়াকৈ আপোনালোকে বিচৰা ধৰণে বনাই দিয়া হ'ব। গতিকে সোনকালে অৰ্ডাৰ কৰক। ধন্যবাদ।